Hey guys, welcome to my new vlog. তো একেদিন আপোনালোকে বতৰ গমে পাইছে কি লেভেলত বৰষুণ দি আছে। তো আজিৰ ভিডিঅ'টো নৰ্মেল হ'ব। ঘৰৰ পৰা ওলাই আইছো এই পকা লাগা বতৰত জেকা লাগা ভিডিঅ' এটা বনাম বুলি। এতিয়া আহক আমি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰষুণ দি আছে দিয়ক, এতিয়াও বৰষুণ দি আছে। মই বৰষুণত জিকি কিনে ভিডিঅ' বনাইছোঁ আৰু বতাহো দি আছে। আপোনালোকে গমে পাইছে চাগে মাইকত অলপ চাউণ্ডটো বেয়া হৈছে। আৰু পানী দেখিছেনে কি লেভেলত পানী বাঢ়ি আহিছে এইকেইদিন বৰষুণ দিওঁতে। মানে এই পানীটোত বাহিৰা পানী সোমোৱা নাই, মানে বানপানী হোৱা নাই এতিয়ালৈকে। আৰু যদি কেইজাকমান বৰষুণ দি দিয়ে তেতিয়াহ'লে বানপানী হ'ব, মানে বাহিৰা পানী সোমাই যাব। আৰু নদী আছে আগেৰে, কিন্তু পানীটো ভালদৰে ওলাব পৰা নাই, কাৰণ বৰষুণ এইজাকৰ পিছত এজাক আহিয়ে আছে, একদম নেৰানেপেৰা বৰষুণ। আৰু এইফালে অলপ কম আছে, কাৰণ এইফালে অলপ ওখ ছাইডটো, এইফালৰ পানীটো এইফালে নামি যায়। আৰু যদি কেইদিনমান বৰষুণ দিয়ে এই পানী আহি ৰাস্তাৰ কাষত লাগি যাব পুৰা। আৰু এই সেইফালে লাগিছে ৰাস্তাৰ কাষত, বহুত বেছি ভয় লাগে। আৰু নদী আছে কিমান যাব পানী, কাৰণ এই বৰষুণটো সকল হৈ হৈছে আমাৰ ইয়াত বুলি নহয়। গতিকে পানী যিমান কাটি থাকে নদীৰে তাতকৈ বহুত বেছি পানী জমা হৈ যায়, সেইটোৰ কাৰণে পানী বাঢ়িছে। আৰু এতিয়াও এইবাৰো চাগে বানপানীয়ে হ'ব, বানপানীৰ সম্ভাৱনা বহুত বেছি আছে, কাৰণ এইকেইদিনতো বৰষুণ দিয়ে আছে। আৰু বা কিমান দিনলৈকে এনেকৈ বৰষুণ দি থাকে। আৰু বানপানী হ'লে কিয় বহুত বেছি ভয় জানেনে? এই যে ৰাস্তাটো দেখিছে আপোনালোকে, এই ৰাস্তাটো বানপানীত ডুব যায়, গ'লে কি হয় গাছকেইডাল থাকে অলপ অলপ গম পায়। তো সিবাগৰ পৰা অহা মানুহখিনিতে মানে আন্দাজত আহি থাকে, আহিলে কি হয় এইফালে দ হৈ থাকে সেইফালে দ হৈ থাকে, মাছটো অলপ ওখ হৈ থাকে, বা চাইকেল ডুব নাযায় বাৰু, আহিব পাৰি, বা গাড়ীও আহিব পাৰি। কিন্তু কোনোবাই যদি এইফালে আহি যায় অলপ, তেনেহ'লে পানীত পৰি যাব। আৰু পানীত পৰি গ'লেতো গমেই পায়, যদি সাঁতুৰিব নাজানে মৰিয়ে যাব তেনেকুৱা। আৰু বানপানী থকা সময়খিনিত যিমান বেছি ভয়, তাতকৈ বানপানী যোৱাৰ পিছতো ভয়, কাৰণ বানপানী যোৱাৰ পিছত কি লেভেলত বেমাৰ হয় মানুহবিলাকৰ। মেডিকেলত গ'লে আপোনালোকে গম পাব, বেছিভাগ বেমাৰ বানপানীৰ বাবে হয়। কিবা কিবি ওলয় মানুহৰ, বা বহুত কিবা কিবি বেমাৰ। আৰু এনেকৈ বহুত মানুহ মাৰা গৈছে, যোৱাবাৰো গৈছে বানপানীত। আৰু এইবাৰ বানপানী নহওক তাকে ভাবি আছোঁ। আৰু বানপানী নহ'লে হয় কি, যি লেভেলত বৰষুণ আৰু যি লেভেলত পানী বাঢ়িছে বানপানীয়ে হ'ব চাগে। এইবোৰ যে দেখিছে ইয়াত মানে গছপুলি ৰোৱা আছে, আমাৰ বৰগাছাত দুৰ্গা মন্দিৰৰ কমিটিৰ পৰা ৰোৱা হৈছে। আৰু বহুত কিবা কিবি মূল্যৱান গছ ৰোৱা আছে, আৰু বহুত দামী দামী। অকল এইটো চাইডে নহয়, ৰাস্তাৰ সেইটো চাইডেও ৰোৱা আছে, আৰু বহুত দূৰলৈকে, মোটামুটি বানেগুচিৰ কাষে। আৰু মোটামুটি 250-300 মান গছপুলি ৰোৱা আছে। আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰুইছিল, কাৰণ গছপুলি ৰুবই লাগে, এইটো বহুত বেছি ভাল কাম কৰিছে। কাৰণ আমাৰ পৃথিৱীত যদি এক বছৰত 30 লাখ গছপুলি কটা যায়, তেনেহ'লে প্ৰায় 3 লাখ-4 লাখ মানুহে ৰোৱা যায়, তেনেকুৱা হৈছে। আৰু গছপুলি কমি গৈছে, তাৰ ফলত ইমান গৰম কিবা কিবি বহুত কিবা কিবি প্ৰব্লেম হৈছে গছপুলিৰ কাৰণে। আৰু এটা বেয়া লগা কথা যে গছপুলিবোৰ ৰুইছে, বহুত বেছি ভাল কাম কৰিছে, কিন্তু আমাৰ সেইফালে এটা বহুত ডাঙৰ কোম্পানী হৈছে, কোম্পানীৰ কাৰণে মানে ৰাস্তা বনোৱা কথা আছে। 2 ৱে নহয় চাগে, 1 ৱে হ'ব, হ'লেও ছাইড বেম থাকিব, ৰাস্তাটো বহুত বেছি বহল হ'ব। তো সেইবাবে কটা যাব চাগে এই গছপুলিবোৰ। কটা নগ'লে ভাল হয়, কিবা এটা হিচাপ কৰিয়ে ৰুইছে, আৰু কটা নাযায় চাগে। নগ'লেতো ভালেই হয়, কিন্তু গ'লে বহুত বেছি বেয়া হ'ব। আৰু পাছত যাতে ৰুই দিয়ে আৰু তেওঁলোকে, সেনেকুৱা হ'লে ভাল হয়। আৰু আৰু এইকেইদিন যিহে বতৰ, মানে কি ক'ব, ছাতা অবিহনে জীৱন আধৰুৱা যেন হৈ গৈছে। আৰু মাজে মাজেতো যি বৰষুণ আহে ছাতাও কাম নিদিয়ে। আৰু সেইফালে মেঘবোৰ চাওক কি ডাউৰিছে, সেই মেঘবোৰ যে এনেকৈ যাই থাকে চাই ভাল লাগে, কিন্তু চাই ভাল লাগিলে কি হ'ব, হ'লে যে ভাল নালাগে। বৰষুণ বহুত বেছি হৈছে। আৰু মানে কি এইকেইদিন পূৰা ট্ৰেণ্ডিঙত চলিছে, বৰষুণে দিছে। এইকেইদিন বা ৰ'দে দিছিল একদম। আৰু আমাৰ কেইজন মানুহ কি ষ্টেটাছ চাব, ৰ'দ দিয়া কেইদিন খুব গালি দিছিল বৰুণ দেৱতাক, অমুক ভহুক তমুক, সূৰ্যক গালি দিয়ে। এতিয়া দিছেনে বৰষুণ, কেনে লাগিছে? বানপানী নোহোৱালৈকে নেৰে চাগে। এইফালে আমি এনেকৈ থাকোঁতে আহি পেলাই অংকুৰ ভাই আৰু নিতুল ভাই তোনাৰ দকে এটা কথা সুধোঁ, এই যে বৰষুণ দিছে বানপানী হ'লে ভাল না বেয়া? ভাল। তোমাৰ মতেও ভাল? কিয় ভাল হয় নেকি? ইহঁতৰ এই কথাটো আমিও কৈছিলোঁ সৰুতে, কাৰণ আমিও জাল পাতি ফুৰিছিলোঁ এনেকৈ, আৰু ভেলত উঠিব পাম। কিন্তু বানপানী হ'লেহে গম পাই কিমান কি সমস্যা। বানপানী হ'লেতো হ'লেই, বানপানী যোৱাৰ পিছতো বেমাৰ কিবা কিবি, স্কুল কলেজ ক্ষতি, বহুত কিবা কিবি প্ৰব্লেম আহি যায়। আৰু
আৰু আমাৰ সেইটো চাইডেতো পানী অলপ কমিয়ে আছে মানে ৰাস্তাত লাগি যোৱা নাই কিন্তু ইয়াত চাওক না কি লেভেলত পানী বাঢ়ি আহিছে মোটামুটি বানেগুচিৰ পৰা অলপ আগুৱাই আহি আৰু একদম নদীৰ সেইটো চাইডৰ পৰা উল্টাভাগে ধাৰ বৈছে এনেকুৱা লেভেলত পানী বাঢ়িছে আৰু যোৱা বছৰে সেই যে ৰাধাচূড়া গছডাল দেখিছে তাৰ মানে একদম ওপৰলৈকে পানী উঠি গৈছিল যোৱা বছৰ বানপানীত কি লেভেলৰ পানী হৈছিল চাওক মোটামুটি ৰাস্তাতে এইখিনি মানলৈকে পানী উঠি গৈছিল আৰু এইবিলাক চব তল গৈছিল আৰু এইবাৰ পানী নহ'লে হয় আৰু সেয়ে কামনা কৰিছোঁ ভগৱানক আৰু কেইজাকমান বৰষুণ গ'লে ৰাস্তা পুৰা ডুবি যাব আৰু I never thought I'd feel like this. তো এতিয়া ৰাকেশ ভাই আৰু মই ওলাই আহিলোঁ মানে বানেগুচিৰ চকক যাইছোঁ ই বোলে কিবা কাপোৰ চিলাব লং পেণ্ট না কি আৰু এই বতৰ চাগ আৰু বেয়াকৈ আহিলে মানে আৰু বৰষুণ দিব চাগে এতিয়া 100%ৰ ভিতৰত 70% মানে চিয়'ৰ হৈ গৈছে যে বানপানী হ'বহে চাগে আৰু আপোনালোকৰ যুদ্ধক্ষেত্ৰৰ বাবে সাজু হৈ লওক মানে মই বানপানীৰ কথা কৈছোঁ মানে তালিৰ পৰা বান্ধি লওক যদিহে দ ঠাইত আছে আৰু বানপানী কেতিয়াহে পাত্তা নাই কিন্তু আৰু এতিয়া বাহিৰা পানী সোমোৱা নাই মানে ভূটানে চুইচ গেটৰ পৰা পানী এৰি দিয়া নাই বা নদীৰ বান্ধ ভঙা নাই কিন্তু পানী যি লেভেলত বাঢ়ি আছে কেতিয়া ভাঙি যায় কেতিয়া কি হৈ যায় ক'ব নোৱাৰে আৰু এইটো এটা নৰ্মেল ভ্লগ দিলোঁ কাৰণ এতিয়া আমি ক'লৈকো যাব পৰা নাই বৰষুণ দি আছে বতৰ বেয়া বা কিবা কিবি কণ্টেণ্ট তেনেকুৱা নাই হেভি কণ্টেণ্ট পিছলৈ ভাল ভাল ৰাইড আৰু হেভি কণ্টেণ্ট দিম আপোনালোকক আৰু মই এটা কমিউনিটি পষ্ট দিছোঁ যে 24 ঘণ্টা মানে মই দিনটো কি কৰোঁ ডেইলি ভ্লগ টাইপৰ এটা ভ্লগ দিম বুলি ভাবিছোঁ যদি আপোনালোকক বিচাৰে তেনেহ'লে দিব পাৰোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আজিলৈকে বাই বাই লগ পাই আছোঁ তাৰ নেক্সট ভিডিঅ'ত জয় অসম।